নমস্কাৰ। মই এতিয়া উপস্থিত আছোঁ নলবাৰী জিলাৰ হাৰিভাঙা নামৰ এখন সুন্দৰ গাঁও, মোৰ অপজা গাঁও। এই গাঁৱত এইটো এটা শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ। আজি পহিলা মাঘত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত মানুহ আহি গোট খাইহি, কাৰণ আজি এখন ইয়াত এই পহিলা মাঘত ধৰ্মসভা অনুষ্ঠান হয়। এতিয়া মই বাহিৰৰ পৰা দেখাই আছোঁ, কাৰণ ভিতৰলৈ যোৱাৰ কোনো উপায় নাই, যথেষ্ট ভিৰ হৈ আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ইয়াত গোট খাইহি আৰু শ্ৰী শ্ৰী কলীয়া গোসাঁই এপাহি পুষ্পাঞ্জলি প্ৰদান কৰি, ধূপ চাকি প্ৰদান কৰি প্ৰত্যেকে নিজৰ নিজৰ মনৰ কামনা প্ৰাৰ্থনা কৰে, বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে। ডেকা ডেকেৰী বুঢ়া মেথা সকলোৱে হাত আহি লগ লাগে। এয়া চাওক শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ। এইটো এটা প্ৰেক্ষাগৃহ। ইয়াত এতিয়া নাম প্ৰসংগ চলি আছে, স্থানীয়সকলে নাম প্ৰসংগ কৰি আছে আৰু কিছু সময়ৰ পিছত আমন্ত্ৰিত নাম পাতি ইয়াত অনুষ্ঠান কৰিব। নাগাৰা নাম, জোঙা নাম। আজিকে ধৰি ইয়াত 7 দিন ধৰি সভা অনুষ্ঠিত হয়, থিয়েটাৰ হয়, চাৰ্কাছ হয়। অৱশ্যে এইবাৰ কৰোণা ভাইৰাছৰ কাৰণে কিছু স্থিমিত কৰা হৈছে, 7 দিনৰ পৰিৱৰ্তে 3 দিন কৰা হৈছে। আজি প্ৰথম দিন। চাওক লোকে লোকাৰণ্য। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ আহি ইয়াত গোট খায় আৰু প্ৰত্যেকে নিজৰ নিজৰ কামনা প্ৰাৰ্থনা কৰে। বিভিন্ন দোকান পোহাৰ ইয়াত সমাগম হয়। কেৱল হৰিধ্বনি, শান্তি আৰু সম্প্ৰীতিৰ বাহক এই শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ। আৰু এই মন্দিৰতে অসমৰ পৰা হাজাৰ হাজাৰ মানুহ আহি ইয়াত গোট খাইহি। কেৱল মানুহ, এয়া দোকান পোহাৰ। এইবিলাক কৰোণা ভাইৰাছৰ কাৰণে স্থিমিত কৰা হৈছে, 7 দিনৰ পৰিৱৰ্তে 3 দিন কৰা হৈছে। এতিয়া নাম প্ৰসংগ চলি আছে আৰু কিছু সময়ৰ পিছত আমন্ত্ৰিত নাম পাৰ্টিয়ে ইয়াত অনুষ্ঠান কৰিব। মই আপোনালোকক মাত্ৰ এটা স্থানত থাকি দেখাইছোঁ, কাৰণ চাৰিপিনে যাবলৈ কোনো উপায় নাই, যথেষ্ট ভিৰ। মন্দিৰৰ বাহিৰত থাকি মই আপোনালোকক দেখাইছোঁ। এয়া চাওক নলবাৰী জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত এখন সুন্দৰ গাঁও, হাৰিভাঙা গাঁও। আৰু এই হাৰিভাঙাতে শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ। আৰু এই মন্দিৰত বিভিন্নজনে ইয়াত অনুদান আগবঢ়ায় আৰু তেওঁলোকৰ ইয়াত তালিকাবোৰ লিখি দিয়া হয়, যিয়ে যিয়ে দিয়ে। কিছুমানে 10,000 দিয়ে, 50,000 দিয়ে, 1,000 দিয়ে, যি দিয়ে আৰু তেওঁলোকৰ তালিকা কৰা হয়। আৰু চৰকাৰৰো অনুদান ইয়াত পোৱা হয় আৰু সেইমতে কিছুমান নিৰ্মাণ কাৰ্য চলি আছে এতিয়া। এয়া চাওক লোকে লোকাৰণ্য, চাৰিওফালে কেৱল হৰিধ্বনি, শান্তি আৰু সম্প্ৰীতি, বন্ধুত্ববোধ আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ। নমস্কাৰ।